নমস্কাৰ বন্ধুসকল ওয়েলকাম টু assamjobs.com সো আজিৰ ইটো ভিডিঅ'ত আমি আপোনালোকক দেখাম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অফিচিয়েল ৰিলেবাছ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে সো বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কি পঢ়িব আপোনালোকে কি টপিক কভাৰ কৰিব এইখন অফিচিয়েলি ৰিলিজ হৈছে অফিচিয়েল সিলেবাসখন ৰিলিজ হৈছে সো আমি আজিৰ ইটো ভিডিঅ'ত হিকনে চাম সো বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ প্ৰথমতে আমি এক্সাম প্যাটাৰ্নখন চাম সো বন্ধুসকল ইয়াতে টোটাল পোস্ট আছে 26441টা আৰু গ্ৰেড 3 গ্ৰেড 4 অৰ্থাৎ ক্লাস 3 ক্লাস 4 ৰ ভেৰিয়াছ পোস্ট তো বন্ধুসকল ইয়াতে আমি প্যাটাৰ্নখন আপোনালোকে চাব পাৰে পেপাৰ 1ত আছে বন্ধুসকল পেপাৰ 1ত থাকিব 100টা প্ৰশ্ন ঠিক আছে 100টা প্ৰশ্ন থাকিব আৰু আপোনাক 2 ঘণ্টা সময় দিয়া হ'ব 120 মিনিটস সময় দিয়া হ'ব টোটাল মাৰ্ক থাকিব যত 175 এটু বন্ধুসকল গ্ৰেড 3 ৰ বাবে ঠিক আছে গ্ৰেড 3 অৰ্থাৎ ক্লাস 3 ৰ বাবে যিসকলে ক্লাস 3 ত এপ্লাই কৰিছে এইচএস আৰু গ্ৰেজুৱেচন লেভেল তো ইয়াতে টোটাল মাৰ্ক থাকিব 175 সো 100টা প্ৰশ্নত আপোনাৰ 175 থাকিব তো এটা প্ৰশ্নত আপোনাৰ 1.75 মাৰ্ক থাকিব তো ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে বন্ধুসকল সো সিলেকশন প্ৰসিজাৰ হ'ব প্ৰথমতে আপোনালোকৰ ৰিটেন টেষ্ট ল হ'ব তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট অথবা কম্পিউটাৰ টেষ্ট নহলে ইন্টাৰভিউ ল হ'ব এক্সাম প্যাটাৰ্ন গ্ৰেড 4 ৰ বাবে এক্সাম প্যাটাৰ্নখন এনেকুৱা হ'ব সো বন্ধুসকল গ্ৰেড 4 ৰ বাবে নাম্বাৰ অফ কোৱেশ্চনছ থাকিব 137 সো 135 বন্ধুসকল 135 খন প্ৰশ্ন থাকিব গ্ৰেড 4 ৰ যিসকল ক্যান্ডিডেটে এপ্লাই কৰিছে আৰু ইয়াতে ডিউৰেশন থাকিব 120 মিনিটস ইয়াৰ বন্ধুসকল ইয়াতে টোটাল মাৰ্ক থাকিব 135 মাৰ্ক ঠিক আছে সো এটা প্ৰশ্নত এটা মাৰ্ক থাকিব সো নেগেটিভ মাৰ্কিং ইয়াতে নাথাকে বন্ধুসকল নেগেটিভ মাৰ্কিং গ্ৰেড 4 তো নাথাকে তো এটা সিলেকশন প্ৰসিজাৰ হ'ব ৰিটেন টেষ্ট হ'ব আৰু আপোনালোকৰ ইন্টাৰভিউ ল হ'ব তাৰ পিছত ইয়াতে অফিচিয়েল সিলেবাসখন গ্ৰেড 3 ৰ বাবে চাব পাৰে গ্ৰেড 3 ত আপোনালোকৰ অফিচিয়েল সিলেবাসত কি থাকিব জেনাৰেল নলেজ থাকিব সোশ্যাল ষ্টাডিজ অৰ্থাৎ সোশ্যাল সায়েন্স থাকিব জেনাৰেল সায়েন্স থাকিব জেনাৰেল ম্যাথমেটিক্স থাকিব ক্লাস 10 লেভেলৰ জেনাৰেল ইংলিশ থাকিব ৰিডিং কম্প্ৰিহেনশন এণ্ড ল্যাঙ্গুৱেজ ৰিডিং কম্প্ৰিহেনশন এণ্ড ল্যাঙ্গুৱেজ বন্ধুসকল এইটো যিসকল ব্যক্তিয়ে গ্ৰেজুৱেচন অন ক্যাটাগৰীত এপ্লাই কৰিছে যিখন ক্যাটাগৰীত আপোনালোকৰ গ্ৰেজুৱেচন লাগিছিল বা গ্ৰেজুৱেচনৰ লগত কম্পিউটাৰ লাগিছিল এই দুটা ক্যাটাগৰীত যদি আপোনালোকে এপ্লাই কৰিছে তেনহলে লাষ্টৰ পইণ্টটো আপোনালোকৰ এইখনৰ চাই থব লাগিব আৰু যদি আপোনালোকে এইখন গ্ৰেজুৱেচন লেভেলত এপ্লাই কৰা নাই তেনহলে আপোনালোকৰ এইখন চাব নালাগে এইখন অনলি গ্ৰেজুৱেচন ক্যাটাগৰীৰ বাবে তো গ্ৰেড 3 সিলেবাসখন আমি চালু ইয়াতে গ্ৰেড 4 ত থাকিব জেনাৰেল নলেজ সোশ্যাল ষ্টাডিজ অৰ্থাৎ সোশ্যাল সায়েন্স জেনাৰেল ম্যাথমেটিক্স ক্লাস 8 লেভেল সো মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং জেনাৰেল ইংলিশ সো এইখন থাকিব মেইন সিলেবাস আপোনাৰ গ্ৰেড 4 ত সো ইয়াতে আমি ডিটেইল সিলেবাসখন চাম এতিয়া ডিটেইল সিলেবাসখন ইয়াতে গ্ৰেড 3 ৰ বাবে ডিটেইল সিলেবাস চাব পাৰে ইংলিশত কি থাকিব সিনোনিমস এন্টোনিমস প্ৰিপজিশন সেন্টেন্স কমপ্লিশন আৰু এৰৰ কাৰেকশন এইবিলাক চাব পাৰে আপোনালোকে ইয়াতে জেনাৰেল নলেজত কি থাকিব তো জেনাৰেল ম্যাথছত কি থাকিব ইয়াতে পাস কৰি চাব পাৰে ভিডিওখন সো গ্ৰেড 4 ৰ বাবে ডিটেইল সিলেবাস ইয়াতে চাব পাৰে আৰু বন্ধুসকল আপোনালোকে যদি ডিটেইল সিলেবাসখন ডাউনলোড কৰিব বিচাৰে সো ইয়াৰ পৰা ইয়াতে চাব ইম্পৰ্টেন্ট লিংকস আছে ইম্পৰ্টেন্ট লিংকছত ডাউনলোড সিলেবাস বুলি ইয়াতে ক্লিক কৰি দিলে ইয়াতে ডাউনলোড হ'ব সো বন্ধুসকল এইটো আৰ্টিকেল আপোনালোকে গুগলত সাৰ্চ কৰিব ইয়াতে গুগলত সাৰ্চ কৰিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট সিলেবাস 2022 বন্ধুসকল ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট সিলেবাস 2022 বুলি সাৰ্চ কৰি দিয়াৰ লগে ইয়াতে কিছুমান ৰিজাল্ট আহিছে যত আপোনালোকে চাব assamjobs.com এটো আমাৰ ওয়েবসাইটৰ লিংকটো চাই লব ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে এইখন ওয়েবসাইট ওপেন হ'ব সো এনেকৈ ইয়াতে ইয়াৰ পৰা আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব কৰিলে ইয়াতে ইম্পৰ্টেন্ট লিংক সেকশন দিয়া আছে ইয়াতে ইম্পৰ্টেন্ট লিংক সেকশনৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰে It is however download official syllabus for class 3
ডাউনলোড অফিচিয়েল চিলেবাছ ফৰ ক্লাছ 4 আৰু এইখানে তলত যিটো আছে ডাউনলোড চিলেবাছ বুলি এইখনত ক্লিক কৰিলে আপোনালোকে ডিটেইল চিলেবাছখন চাব পাৰিব তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও গাইজ সো আই হোপ this video will help you so thank you so much